নমস্কাৰ, মই পিংকি দালে আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যিলৈ আহিছোঁ এৰিপলুৰ লেটাৰ ৰেচিপি আৰু লগতে আমি পূজাবলীত থান এখনলৈ গৈছিলোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ। আহকচোন চাওঁ থান ক'তনো ক'ত আছে। যিহেতু আমি গাঁৱৰ ঘৰৰ পৰাই থানখনলৈ গৈছোঁ, ৰাস্তা বহুত বেয়া ইয়াতে। সেইফালে জাল পাতি থৈছে। ৰাস্তাৰ দুয়োকাষে পানী আছে ইয়াত, এতিয়ালৈকে শুকুৱাই নাই। এতিয়া আমি থানখনলৈ আহি পালোঁ। শ্ৰী শ্ৰী চেঙেলীপতি বুঢ়ীগোসানী থান। এইখন আছে দুখতিমুখ গাঁৱত, গোলাঘাট ডিষ্ট্ৰিক্ট পৰে ইয়াত। আহি পাই আমি চাকি ধূপ লৈ থানখনত সোমাই সেৱা কৰিলোঁ আৰু এয়া থালখন ইয়াৰ পৰা লৈ গৈছিলোঁ কাৰণে দোকানখনত দিবলৈ আহিলোঁ। দুপৰীয়া টাইমত ইয়াত মানুহ বহুত ভিৰ হয় বোলে। আমি অকণমান ৰাতিপুৱা আহি কাৰণে চাগে ভিৰ নাপালোঁ। মই প্ৰথমবাৰ আহিছোঁ। আমাৰ লগতে পোৱালি এটাও আহিছে। তাক কিবাকিবি কিনি দিবলৈ বিচাৰি আছোঁ, কিনি দিম। বতৰটো চেলেপি খোৱাটো কৰে আৰু ভাবিলোঁ অকণমান চিঙৰি লৈ যাওঁ। কিনামেলা খোৱাৰ পিছত আমি ঘৰলৈ বুলি ওলাই আহিলোঁ। এতিয়া আৰম্ভ কৰি ৰেচিপিটো। প্ৰথমতে মই পানীখিনি গৰম কৰি লৈছোঁ আৰু চৰিয়াতে উলিয়াই লৈছোঁ পানীখিনি। এই পানীখিনিতে লেটাৰখিনি ডুবাই দিলোঁ আৰু মাছৰ বগাখিনি উলিয়াই দিছোঁ। আৰু মই কাটি লৈছোঁ পিঁয়াজ, নহৰু আৰু জলকীয়া। কেৰাহীখন গৰম হোৱাৰ পিছত মই তেল ঢালি দিছোঁ আৰু দি দিছোঁ আদা, জলকীয়া, নিমখ, হালধি। এইবোৰ দিয়াৰ পিছত অকণমান পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ দি ল'লোঁ। তাৰপিছত দি দিছোঁ লেটাৰখিনি। ফ্লেমটো ল' ফ্লেমত ৰাখি অকণমান এনেকৈ লৰাই থাকিব লাগে আৰু মই অকণমান ভাজি থ'ম। অকণমান ভাজি থোৱাৰ পিছত এয়া হৈ গ'ল। লেটাৰ খাই মই বহুতেই ভাল পাওঁ। আপোনালোকে খাব